নমস্কাৰ মই হিমজি লগতে গুড মৰ্ণিং সকলোকে আৰু এতিয়া মানে গাড়ীখিনি লৈ কিনে মানে বলবলৈকে আহিলোঁ মানে আজি মানে টিপ মাৰি আছোঁ এইখিনি হৈছে আমাৰ গাড়ীখন ঠিক এনেকুৱা ধৰণৰ বাকী মানে আজিৰ দিনটো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ কি হয় কেনেকৈ হয় আপোনালোক ভালকৈ দেখিবলৈ চেষ্টা কৰিম বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু অলপ দেৰি ৰখোৱাৰ পিছত আৰু এতিয়া গাড়ীখন লৈ কিনে যাবৰ কাৰণে ওলালোঁ মানে পেচেণ্টখিনি পালোঁ কেইজনমান আৰু মই গৈ থাকোঁ আহি আৰু অলপ দেৰি পিছতে নিজৰ গাঁওখনত আহি পালোঁ আৰু এতিয়া মই ঘৰত গৈ থাকোঁ খোৱা লোৱা কৰি হোৱাৰ পিছত আৰু এতিয়া আমি আকৌ এবাৰ বলপৰালৈ আহি পালোঁ মানে এতিয়া বজাৰত গৈ আছোঁ আমি বাকী কোনে পাছ আপোনালোকে শেষলৈকে চাই থাকক আৰু অলপ দেৰি পিছতে আমি মাছৰ বজাৰত আহি পালোঁ আৰু এইখিনি হৈছে মাছ এনেকুৱা ধৰণৰ আৰু আমাৰ লগৰ এজনে মাছখিনি ল'ব সেইকাৰণে আহিলোঁ বজাৰখিনি কৰা হোৱাৰ পিছতে আৰু এতিয়া আমি ঘৰত যাবৰ কাৰণে ওলালোঁ আৰু এতিয়া ঘৰত গৈ থাকোঁ তো আৰু আজি গোটেই দিনটো মানে গাড়ীখিনি চলালোঁ আৰু লগতে মানে আৰু এতিয়া প্ৰায় এইখিনি চাওক মানে চবফালে আন্ধাৰ আৰু আন্ধাৰ মানে এতিয়া প্ৰায় আন্ধাৰে হ'ল আৰু এতিয়া সময় হৈছে 8টা মানে আহি পাইছিলোঁ কমচে কম 6:30মান বজাত আহি পাইছিলোঁ তাৰপাছত মানে আহি কিনে মানে গা চা ধুই কিনে মানে চাৰ্জত গাড়ীখিনি বহাই দিলোঁ এইখিনি হৈছে আমাৰ গাড়ীখন আজি কমচে কম ইনকাম বুলি ক'ব লাগিলে কমচে কম 500ৰ পৰা 600ৰ মানে ইফাল সিফাল আছে আৰু মানে ক'ব লাগিলে মানে ইমান এটা বেয়া নহয় ক'ব লাগিলে আৰু আজি হৈছে ছানডে মানুহখিনিও ইমান এটা হোৱা নাই আৰু আজি মানে দিনটো মানে ইমান এটা ভিডিঅ'খিনি বনোৱা নহ'ল মানে যিটো মানে বনাবৰ কাৰণে সময়ো পোৱা নাই ইমান এটা বাকী আজিলৈ ইমানেই আছিল এইটো আছে মোৰ সৰু এটা আপডেট ভিডিঅ' আগলৈ ভিডিঅ' জয় হিন্দ জয় অসম